Good morning and welcome back to my channel everyone. জাষ্ট সাৰ পাইছোঁহে আৰু সাৰ পাই ডাইৰেক্ট ষ্টাৰ্ট কৰিছোঁ। আজি বিশ্বকৰ্মা পূজা হয় এণ্ড ৰাতি বহুত দেৰিলৈকে খোৱা নাই, বহুত কাম কৰি আছিলোঁ। কাম আছিলে অলপমান থিচিছৰে কাম আছিলে, ৰেফাৰেঞ্চ কৰি আছিলোঁ আৰু ৰিচাৰ্চ পেপাৰ কেতিয়াও হৈছে আজি টাইমটোও চোৱা নাই। সৰ্বনাশ প্ৰভু শ্ৰীকৃষ্ণ 10:30 হৈ গ'ল, 10:30 বাজি গ'ল আৰু ৰাণা নাই দেখোন। ওলাই গ'ল নেকি ক'ৰবাত? ৰাণাও নাই, ক'ৰবাত গ'ল চাগে ওলাই পেলাই, গম নাপাওঁ। আৰু মোৰ চিৰিয়াছলি আজি ইমান লেট হৈ গ'ল, মই সপোনতো হ'ব নাছিলোঁ। মানে ঘৰত হ'ব লাগিছে আজি মায়ে বম পিটিলে হয়, গালি খাই মৰিলোঁ হয়। 9:30লৈকে শুই আছোঁ। ইছৰাম বহুত দেৰি হৈ গ'ল আৰু বহুত মানে হঠাৎ বৰষুণ দি দিছে ন, তো ঠাণ্ডা হৈ গৈছে বতৰটো। ৰাতি বহুত ঠাণ্ডা টাইপৰ টোপনি আহিছিলে। আকৌ মই কাপোৰো নাছিল ন, কি উৰিম এইখিনি, মই কম্বল তৰিব নোৱাৰি, তো বেডশ্বীট দাঙি ডাইৰেক্ট উৰি গৈছোঁ। তো এতিয়া এটা কাম কৰোঁ, ফ্ৰেছ হৈ লওঁ। ইছৰাম গমেই পোৱা নাই আৰু এইবোৰ এনেকুৱা পৰ্দাবোৰ এনেকুৱা পেলাই থৈ দিয়া আছে ন, কিন্তু আন্ধাৰ টাইপ হৈ আছিলোঁ। ৰাতিপুৱা হৈ থকা বুলি ভাবিছিলোঁ আৰু ৰ'দ দিয়া নাই যে, এনেকৈ ৰ'দ থাকে ন, বৰষুণ দি আছে। তো সেইকাৰণে মই যাওঁ, ব্ৰাছ চাছ কৰোঁ, ফ্ৰেছ হওঁ। বহুত লেট হৈ গ'ল দেৰিকৈ। মানে গাইজ বিশ্বাস কৰক, মই অহাৰ পৰা ন, মইতো শনিবাৰে আহিছিলোঁ, আজি এতিয়া কাইলৈ আকৌ শনিবাৰ হ'ব, আজি শুক্ৰবাৰ হয় ন বিশ্বকৰ্মা পূজা। সেই শনিবাৰৰ পৰা আজিলৈকে মই ইমানেই বেছি কিয় মানে কামতো বিজি আছিলোঁ ধৰকচোন। মোৰ কাম আছিলে, মই আপোনালোকে দেখি আছে মোৰ যিমানবোৰ ভিডিঅ' মানে চাই আছে আপোনালোকে, তো কামতো বিজি আছিলোঁ আৰু কিবাকিবি তেনেকুৱা দৌৰা দৌৰি হয়, ইমান কষ্ট হয়, ভাগৰে জোগৰে আহি পেলাই শুই থাকোঁ, অকণমান ৰেষ্ট লওঁ, তাৰপিছত আকৌ কামত লাগোঁ। তো সেইকাৰণে কি হৈছে জানেনে, টেবুলখন মই মানে একদম যতপত কৰি আছিলোঁ। তো ভালে হৈছে আজি এটা বন্ধ পাইছোঁ, গোটেই চিজিল কৰি এইটোৰ পৰা অলপমান ভাল কৰোঁ। চ' অলপমান ঠিক ঠাক কৰি লওঁ, গোটেইবিলাক বস্তু ইয়ালৈকে আনিছোঁ আৰু চব মানে গোটেই ৰুমটো উল্টা পুল্টা লাগি আছে ন, তো ভালকৈ গোটেইবিলাক আকৌ আগৰ নিচিনা ধুনীয়া কৰি লওঁ। এই তলত আকৌ কাগজ দুখনো পৰি আছে, তো যি হওক এইবিলাক গোটেই ঠিক ঠাক কৰি লওঁ ৰ'ব। হ'ল ৰ'ব, অকণমান চাফা কৰিলোঁ, তাৰপিছত এতিয়া অকণমান শুকাই লওক, পানী চানী ঢালিছোঁ। পানী মানে অকণমান এই চাৰ্ফ দি মুচিছোঁ, নহ'লে গোটেই সেই হ'ব পাৰে ন। এইখিনি অকণমান চাফা হৈ লওক, তাৰপিছত মই এইবিলাক যিমান বস্তু আছে ন চব তাত থ'ম ধুনীয়াকৈ। চ' ফাইনেলি হৈ গ'ল টেবুলখন চাফা। বাপৰে ইমান হেৰি হৈছিল মানে, আৰু ইয়াতকৈ বেছি একো কৰিব নোৱাৰোঁ কাৰণ ঘৰ নহয় ন, তো এনেকুৱাই আৰু টেবুলখনক ফুটাফুটি। এইখিনিতকৈ আৰু বেছি একো নহয়। আৰু মই কিতাপ বহি মই একো লৈ অহা নাই, কাৰণ বেছি দিনৰ কাৰণে মই অহাই নাই। এইখিনি কাম কৰি পেলাই থিচিছ ছাবমিট কৰিব আছে, থিচিছখন ছাবমিট কৰিম, আকৌ মই পুনৰ ঘৰলৈকে গুচি যাম। চ' এইখিনি আৰু হৈ গ'ল। কিতাপ বহি বেছিতো নাই অনা, প্ৰিণ্টাৰটো মই সেইখন টেবুলত থৈ দিছোঁ, প্ৰিণ্টাৰটো ঠিক কৰিব যাব লাগিব। এইটো কিবা এটা বেয়া হৈছে, কি পাইছে ক'ব নোৱাৰোঁ এতিয়া, হ'ব আৰু সেইটোৱে। আৰু এতিয়া ব'লকচোন বাহিৰলৈকে চাওঁ, কিনো হৈছে চাওঁ বাহিৰত, তাৰপৰা পিছত ধুই দিম দিয়ক। তো আজি হৈছে বাহিৰৰ বতৰটো অলপমান এনেকুৱা, বৰষুণ গোটেই পুৰা বৰষুণ। এতিয়া দি আছে বৰষুণ, দেখা নাই এয়া যদি এই আমাৰ এই পুখুৰীটোত চালে গমেই পাব, সেয়া বৰষুণ দি আছে এতিয়াও। যি হওক, বিশ্বকৰ্মা পূজাৰ দিনাখন গেলাইছে বতৰ। এনেইতো বতৰ ভালে থাকে, অৱশ্যে আজি পাতাও নাই, এনেই পাতে। আৰু এনেকুৱা বতৰ হ'লে ওলাই যাব নোৱাৰি, সেয়ে প্ৰব্লেম, বেলেগ একো নাই। তো চাওঁচোন কি হয়, বতৰটো যদি ভাল হয় তেতিয়াহ'লে অলপমান চাগে ওলাই যাওঁ, চাওঁ কেম্পাছৰ ভিতৰত ক'ত কি হৈছে। এটা বিৰাট ডাঙৰ প্ৰব্লেম এটা হৈছে, কি জানে, মই যিটো ক্লেম্পত এতিয়া বৰ্তমান মোবাইলটো লগাই থৈ দিছোঁ ন, সেই ক্লেম্পটো মানে কি হৈছে, এইবাৰ বাছত আহোঁতে অলপমান ক্ৰেক হৈ গৈছে মানে ভাঙি গৈছে। চ' বেছি দূৰলৈকে নিব ভয় লাগিছে, বাইচাঞ্চ যদি পৰি যায়। এনেই আচলতে ভাল আছিলে ক্লেম্পটো মোবাইল লগাব পাৰি, কিন্তু কেছটো হৈছে যে সেইটো মানে কি হ'ল, এইবাৰ বাছত আহোঁতে ভাঙিল মানে অলপমান ক্ৰেক হৈ গৈছে। তো বাইচাঞ্চ যদি অলপমান বেছি প্ৰেছাৰ পায় যদি পৰি যাব লাগে ন, তেতিয়াহ'লে অকণমান কেছটো বেয়া হৈ যাব। মানে মোবাইল ক'ত পৰে ঠিক নাই ৰুকি পেলাই, আৰু তাকো মই এইখিনিলৈকে লৈ গৈছিলোঁ। তো তাৰ পৰা যদি পৰিলে হয়, ডাইৰেক্ট গৈ পেলাই তল পালে হয়। বেয়া কৰাতকৈ হয়নে নহয়, ঠিকে থাকে চলি আছে, এনেকৈ হাতত ধৰিও চলি যায়। তো সেইটোৱে কৰি আছোঁ। চাওঁচোন ক্লেম্প এটা চাগে অৰ্ডাৰো দিব লাগিব। এই বস্তুটোৰ কাৰণে বৰ দিগদাৰ হয়, ক্লেম্পবোৰ ভাঙি গৈ থাকে। আগৰটোতো ডিফু যেতিয়া গৈছিলোঁ তেতিয়া ভাঙিছে, আৰু এইবাৰতো এই বাছত আহোঁতে ভাঙিলে। মানে এইবিলাকে প্ৰব্লেম। তো এইকেইদিনত বেলেগ নহ'লে ছাতিটোৱে বৰ হেল্প কৰিছে, কিন্তু আজি বৰষুণ, সেইকেইদিন ৰ'দ বুলি এই ৰাণাই মাতিছে ৰ'ব, কেলৈ মাতিছে হোষ্টেলৰ বাহিৰত। খাওঁ নাই ন আমি, একো ব্ৰেকফাষ্টে কৰা নাই, 11টা বাজি গ'ল আজি, ডাইৰেক্ট লাঞ্চে কৰিম বাপেৰে। ভবা নাছিলোঁ ওলাই আহিম বুলি, বাট ঠিক আছে বাৰু, ৰাণাৰ লগত ওলাই আহিলোঁ, মই দেখামেই। তো ওলাই আহিলোঁ আৰু কিবা এটা খাব, ৰ'বা। চ' আমি খাদ্য সন্ধানত ঘূৰিয়ে ফুৰি আছোঁ, এতিয়ালৈকে একো পোৱা নাই। তাও ভোক লাগিছে, কিন্তু আজি মই গম পাইছোঁ ব্ৰেকফাষ্ট নহয়, ডাইৰেক্টলি লাঞ্চে হ'ব। এনেকুৱা কোনে লাচ্ছি খাই বে, ভোকত একো নাপায়, বৰ্তমান আহি পেলাই লাচ্ছি খাইছোঁ, বম ৰিফ্ৰেছিং হৈ গ'লোঁ, দৌৰাকৈ খাই দিলোঁ। আমি খাই লৈ বা আৰু মোৰ খোৱা হৈ গ'ল, লগালগ পেলাইছে, অকণমান লাহে লাহে খাই আছে আৰু পিল লৈ খাই আছে সি।
চ' খাব মেলিবতো তেনেকুৱা একো নাপালে লচি খালোঁ আৰু এতিয়া তাতে খাই থাকোঁতে ছাৰে ডিপাৰ্টমেণ্টৰ পৰা ফোন মাৰিছে আৰু তাতে আমাৰ পাতিছে বোলে আজি বিশ্বকৰ্মা পূজা মই গমেই পোৱা নাছিলোঁ ভালেই হ'ল তাতে গৈ পেলাই খামগৈ কিবা এতিয়া চ' পুনৰ ঘূৰি মেলি পেলাই আহিলোঁ আকৌ প্লাজাত এই প্লাজাত যোৱাকালিৰ ভ্লগটোত আপোনালোকে ৰাতি দেখিছে ভাত খাই উঠি পেলাই আহিছিলোঁ প্লাজালৈকে আৰু এতিয়া আকৌ গৈ আছোঁ প্লাজাৰে মানে ইফালে এটা শ্বৰ্টকাট লৈ লৈছোঁ এনেকৈ পূৰা একদম চিধা এনেকৈ গুচি যোৱাতকৈ আৰু ঘাঁহনি বননিৰ মাজে মাজে সোনকালে গৈ পাম চ' আহি গ'ল ডিপাৰ্টমেণ্টত ছাৰহঁতে মাতিছিলে মই গৈ পেলাই পাইছোঁ ৰাস্তা এতিয়াহে মাতিছে আৰু চাই লওঁ পূজা পাতিছে তো এয়া পাতিছে আমাৰ ডিপাৰ্টমেণ্টত বিশ্বকৰ্মা পূজা আপোনালোকে সেৱা কৰি ল'ব পাৰে আৰু চব বুট আৰু খিচিৰি গোটেইকেইটা খাব আহিছোঁ বাও আছে তো ডিপাৰ্টমেণ্টত বহিছোঁ আৰামছে লেবৰেটৰীত বহি পেলাই খাই আছোঁ অৱশ্যে বাহিৰতে একো খোৱা নহ'লে ভালেই হ'ল ইয়াতে খিচিৰি পাই গ'লোঁ তাকে খাই লওঁ সেৱা চেৱা কৰিলোঁ সিফালে পূজা পাতিছে চ' হৈ গ'ল খোৱা লোৱা আৰু আমি নামি গৈ আছোঁ এতিয়া গৈ পেলাই এতিয়া হোষ্টেলে যাম চাগে দেখতেহে চলিকে যাম নৰ্মেলি য'ত বিশ্বকৰ্মা পূজা হয় জেনেৰেলি বহুত ডাঙৰ হয় তাত আজি এইবাৰ পাতিছে নপতাকৈ থকা নাই একদম সৰুকৈ পাতিছে কেনেকৈ পাতিছে ব্লগ দেখাই আছোঁ তো ইয়াতে কি হ'ল লওক আপুনি লৈ যাওক ইয়াতে পূজা কৰিলোঁ ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ ফুট কৰি লৈ ল'লোঁ নিৰ্মাণ দোকানত ভৰাওঁ তো যাওঁগৈ এতিয়া লাহেকৈ হোষ্টেলত ঠিকে আছে একে কোবতে দুটা বেলপাতটো ইমান ধুনীয়া বেল নহয় আমৰ পাত পূৰা আম গোন্ধাই আছে তো ঠিক আছে একে কোবতে দুখন পূজা পাই গ'লোঁ দিনটো খুব ভাল লাগিছে আজি দেৰিকৈ খাম এতিয়া নাখাওঁ পেটত জেগা নাই খাব লাগিব ভগৱানৰ প্ৰসাদ তো পূজা খাই ঘূৰি আহিছিলোঁ ঘূৰি আহি থাকোঁতে বাট ঘৰলৈকে অকণমান আগুৱাই থোৱা হওঁতে এটা বঢ়িয়া চাই বাৰ্থডে ট্ৰিট পাই গ'লোঁ আৰু সিজন হৈছে বাৰ্থডে গাৰ্ল হাই বৈশা আৰু বৈশাৰ বাৰ্থডে তাইৰ 17 years হ'ল আজি আৰু মজাছে এটা কেক খালোঁ আৰু লাহেকৈ ইয়াৰ পৰা প্ৰস্থান কৰিম আৰু মই আৰু অলপকৈ কেক খাইছোঁ আৰু লাহেকৈ ইয়াৰ পৰা আমি প্ৰস্থান কৰিম আছোঁ গোটেইবোৰ ইয়াতে পাৰ্টি কৰি পেলাই আৰু ইয়াতে এনজয় কৰি পেলাই তো হৈ গ'ল খোৱালে আমি এতিয়া যাওঁগৈ ওলাই আৰু বাৰো ঘৰ এইটোৱে হয় বাও যাওক ঘৰলৈকে আমি আগুৱাই থ'ব আহোঁতে এটা কেক ফ্ৰীতে খাই পাই গ'লোঁ যি হওক তো বা যাওক ঘৰলৈকে আমিও যাওঁ হোষ্টেললৈকে লাহেকৈ বাই 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 গৈ থাকোঁ তো হঠাৎ এনেকৈ বাৰ্থডে পাৰ্টি খাই আহিলোঁ খানা কেনেকুৱা লাগিল ঠিকে আছিল কেকটো ভাল আছিল কেকটো ভালেই আছিলে আৰু একচুৱেলি ক'ব গ'লে এনিমেল হাজবেণ্ডেৰী মই চবাই আছোঁ সেইকাৰণে মুখমান কথা পাতি আছোঁ তো আমাক এনিমেল হাজবেণ্ডেৰী ফাৰ্মতো মাতিছিলে একচুৱেলি খাবৰ কাৰণে কিন্তু কি হ'ল কেছটো অলৰেডি বুট আৰু খিচিৰি খালোঁৱে ন ডিপাৰ্টমেণ্টত তাৰপৰা আকৌ সেৱা কৰোঁতে দিলে ইয়াতে এটা কেক খালোঁ খাবও নোৱাৰে ন পেটত জাগাও নাই চিৰিয়াছলি অলৰেডি ইয়ালৈকে খানা আহি আছে সেইখিনি মানে ভৰ্তি লাগিছে পেটটো যাওঁ আৰু ঠাণ্ডা বতাহ দি আছে যাওঁগৈ লাহে ধীৰে এইটো বয়সতে ভাল পোৱালিবিলাকৰ এইটো বয়সতে ভাল ধুনীয়াকৈ একদম খেলি ফুলি ফূৰ্তি ধেমালি কৰি দিব পাৰে আমাৰ বয়সটো হ'লে ইমান চিন্তাত পৰি যাওঁ ন এই হয়নে ৰিচাৰ্চ থেচিছ পঢ়া শুনা জব চব একফালৰ পৰা গোটেই আহি পেলাই মাথাত পৰে তো সেইফালে আছে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ গোটেই টি গাৰ্ডেনবোৰ ডুবাইত মোৰ এজন ফ্ৰেণ্ড আছে আশিষ কান্দুলনা বুলি তো সি বৰ্তমান তাতে কিবা কৰিছে কিবা জবে কৰি আছে বাৰু মই ভালকৈ হেৰি কৰা নাই হোটেল মেনেজমেণ্ট পঢ়ি আছিলে সি তাৰপৰা সি এতিয়া তাতে আছে সি মোক এদিন ৰিকুৱেষ্ট কৰিছে যে কুণ্ডল যেতিয়া তই আহিবি যেতিয়া তই যাবি মানে এগ্ৰিকালচাৰত আকৌ এই লকডাউনতে ৰিকুৱেষ্ট কৰিছিল যেতিয়া তই নেক্সট এগ্ৰিকালচাৰত যাবি তেতিয়া তহঁতৰ চাহ বাগান বা তেনেকুৱাবোৰ দেখাবিচোন তাৰ মানে চাবলৈ খুব ইচ্ছা তো ইয়াতে মই এইটোৱে ক'ম আছিছ ভাই দেখাই আছোঁ জল্দি দেখাম মই গোটেইখন ভালকৈ দেখাম মানে কি এইকেইদিন যিহেতু চিগনেচাৰৰ কাৰণে কিবা কিবি এঠাইৰ পৰা আন ঠাইলৈকে দৌৰি আছোঁ কিবা কিবি কৰি আছোঁ আজিতো বন্ধই আজি একো নাপাওঁ খোলা মেলা তো সেইকাৰণে এটা কাম কৰিম লাহেকৈ আৰামছে এদিন একদম ফাৰ্ষ্টৰ পৰা ধুনীয়াকৈ যোৱাৰ আগতে কাৰণ মই ইয়াতে বেছি দিন নাইতো কিছুদিনহে আছোঁ সেইখিনি কাম কৰি উঠি পেলাই মানে দেখাই পেলাই গুচি যাম দিয়ক আৰু সেয়া অলপমানকৈ দেখাই দিছোঁ সেইখিনি হৈছে আমাৰ চাহ বাগান ভিতৰতো বহুত ধুনীয়া আছে ভিতৰত আৰু আছে আপোনাৰ কফি গছ আছে চকলেটৰ ককোৱা ট্ৰী আছে এনেকুৱা আৰু ধুনীয়া ধুনীয়া আছে দিয়ক ব'লক গৈ আছোঁ আমি এটা কাম কৰিম চিধা গৈ এনেকৈ গুচি যাম তামাম বতাহ দিছে সেইখিনি এইবিলাকত বহিয়ে ভাল লাগিব সেইবিলাক যে বেঞ্চবিলাক ডেস্কবিলাক যে দিছে হোষ্টেল গাৰ্লছ হোষ্টেল হয় 1-3 হোষ্টেল 3 এইটো গাৰ্লছ হোষ্টেল 3 আৰু সেইদিনাখনতো দেখাইছিলে সেইফালে যাতে গাৰ্লছ হোষ্টেল 1-2
মানে আচ্ছা আচ্ছা তাত 1 আছিলে মোৰ ভুল হৈ আছিলে খেলি মেলি লাগিছিল কওঁতে সিদিনাখন এটা ভুল হৈছিল কওঁতে এইটো 3 হয় আৰু এই সিদিনাখন যে পাৰ হৈছিলোঁ যে সিফালে আছে মানে যোনখন তাতে 1 2 আছিলে ভিডিঅ'টোত কিবা ভুল হৈ যাব পাৰে ন আৰু সিফালে ইমান সোমোৱা নাযায় ন গাৰ্লছ হোষ্টেলৰ সিফালে আৰু মই অকণমান বম লাজ কৰোঁ মানে তো সেইকাৰণে কিয় হাঁহিছা এই সঁচাই দেই মই বহুত চাই হয় এইবিলাক মানে অলপমান পাগলীয়া এইটো চাওক এই ভাই ভাই চাওক দাদা হাতৰ লৈ যাওঁ নেকি চ' দিনটো এনেকৈ গ'ল আৰু এতিয়াতো আহিলোৱে বাৰু আমি অলপমান ওলাই গৈছিলোঁ এয়াই হৈছে যেতিয়া এটা এনেকুৱা ধৰণৰ ৰুমমেট পাই তো উল্টা পুল্টা কিবা কিবি কৰি থাকিব তো যি হওক দিনটো আজি এনেকৈ গ'ল আৰু আহিলোঁ এতিয়া আকৌ এতিয়া ভাত খাব যাওঁগৈ কেণ্টিনত যোৱাকালি ভ্লগটো দেখিলে তো আজি আকৌ দেখাই নাথাকোঁ খাই মেলি পেলাই আহোঁ আৰু অলপ ভাগৰ ধৰিছে ক'ব গ'লে কাৰণ দিনটোত মই খোৱা নহ'ল এডিটিং কৰোঁতে অলপমান টাইম গ'ল আই হোপ আপোনালোকে ভ্লগবিলাক চাই ভালে পাই আছে আৰু যদি কিবা ভুল ভ্ৰান্তি দেখে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি ক'ব কাৰণ মই ইমানকৈ ধৰক চাই চিতি পেলাই কৈ থাকিব মানে গমটো পাই থকা নাই ন তো ক'ব আৰু তোৰ মোক জানাই কি দি থৈ গ'ল এইটো পিন্ধি পেলাই ভ্লগ ষ্টাৰ্ট কৰোঁ নেকি নেক্সট টিল দেন টেক কেয়াৰ কিপ ৱাচিং মাই ভিডিঅ'জ বাই বাই